অসমৰ পুলিচ প্ৰশাসনে শাৰীৰিকভাৱে অক্ষম লোকক কিদৰে সহায় কৰিছে আপোনালোকৰ মাজলৈ আমি তুলি ধৰিছোঁ। এই কাৰ্যটোক অসমৰ সকলোৱে আদৰণি জনাইছে। যি সময়ত অসমত পুলিচ প্ৰশাসনৰ ওপৰত অসমৰ ৰাইজৰ যিটো বিৰূপ প্ৰতিক্ৰিয়া উত্থাপন হৈছিল, সেই ক্ষেত্ৰত অসম আৰক্ষীয়ে কিদৰে অক্ষম লোকক সহায় কৰিছে সেয়া আপোনালোকৰ মাজত আমি আগবঢ়াইছোঁ। এয়া চাওক, শাৰীৰিকভাৱে অক্ষম লোকক কিদৰে সহায় কৰিছে, কেনেকুৱা পদক্ষেপ লৈছে অসম পুলিচ প্ৰশাসনে। ওলাব নালাগে, আপুনি ঘৰতে থাকক।